morning, everyone. So welcome, friends. Aru bara swami morning walk. Amar gaon pai kai gusi. Yeah. So aji aru bara swami morning walk. Ratiba morning. Sasto banabolo aisu moi khos kaisu e cycle riding gorise. Yes. Yeah. Ai pele mo Tommy. Yeah, Tommy. Amar Tommy. Tommy. Come. Na holo ko jai Tommy. Kon dekhai de na. Wait. Ah, Tommy come. Edu, jama Tommy. Edu Tommy. Yeah, Tommy. Tommy beta. Tommy beta. Kon dekhai de. Khaber. Tommy khobor ki khobor koi dia gaijok. Ki khobor koa. Ei ai tar logot jabo sabo de tar logot jabo iya. So friends, ratipa uthi enedore ulahi pra adha ghonta man homoy khos karilu aru etia moi okonman potharor pine rastar jaboloi chesta korim letera hobo pare bokaboni hobo pare pothar bhitoror rasta kintu kaibbo koi ase bole hei rasta tu jabo ebar potharor majot chabo rasta tu kesa rasta hoy tothapi chesta korim ya cycle khon ba nibo pare ne nai go bari ba letera hoi jabo je na hoy niki Ma Bhutan Chukir Pahar. Kot. Ei tu. Oh, niki. Bhutan Chukir Pahar dekha bese bole hi. Dekhai asenso. Hi er pora sin na pai. Pabo. Pai na pai. Aru amar Tommy amar age bodyguard hoy koi ase. Ahal kaibora je hothat mane bahut dangor hoi gol mane kaibor petu bari gol petula hoi gol. Ladano kaibo ki khaise? Khulon kaibo. ইমান পেটুলা হৈ গলে কিন্তু পেটটো পুরা পাম্পিং পেটে দেখিছে নে मोटू से पतले हो गया So এতিয়া আসল কথা লৈ আহো আৰু इनके दस्ता बनी सोचते थे আমি দুয়ে এনেকে হাই কৰি থাকো যদি আমাৰ দুয়কে ভাল লাগিছে যদি আমি মা বেটাৰ জড়িত ভাল লাগিছে তেন্তে প্লিজ লাইক এটা কৰিব আৰু যিসকলে সাবস্ক্ৰাইব কৰে নাই তেন্তে সাবস্ক্ৰাইব কৰি দিব মোৰ পেটটোৰ কসম সো এতিয়া আসল কথা লৈ আহো আজি মই এটা ৰেচিপি মই কাৰণ ৰেচিপি স্পেচিয়েল হয় मोर ब्लॉग तो हल फूड ब्लॉग ब्लॉगर मतलब फूड रेसिपी থাকিবই লাগিব তেতিয়া হে মই ফুড ব্লগ হ'ব গতিকে আজি কি বনাম পা আজি মাছ বইল মাছ কি জোৱা মাছ তাৰমানে আৰু স্পেশাল হয় মই টমেটো আজি মই বইল ফিশ কাৰি বনাম বিভিন্ন ধৰণে বনাম মই কেনেকুৱা ধৰণৰ তাতে অকমান টুইষ্ট এটা দিম গতিকে মোৰ যদি ৰেচিপিটো ভাল লাগে তেন্তে like subscribe share and keep watching আপোনালোকে স্কিপ নকৰিব হেকলকে চাই থাকিব তেতিয়াহে গদে ৰেচিপিটো গম পাম মাজতে গুছি না যাব আৰু মোক এই হয় কেনে মোৰ কাল কথা কি আপোনালোকে যদি গুছিয়ে যায় ভিডিওটো দাছাই মই কাৰ লগত কথা পাতিম সো keep watching আৰু আমাৰ 1k subscribe কৰি দিয়ক প্লিজ সোনকালে 1k subscribe কৰি দিয়ক না এতিয়া তুমি যোৱা কৰাতে বুলিলে পঢ়াৰে আৰু মই বনাম ৰেচিপি फ्रेंड्स এতিয়া মই কি ইনগ্রেডিয়েন্ট দিম প্ৰথমে আপোনালোকক দেখাই দিছো এয়া মই নহৰু লৈছো কেইপিছমান এইফালে এতিয়া নতুনকৈ ধনিয়া উলিয়াইছে কেঁচা ধনিয়া এয়া দুটা বিলাহী আৰু এয়া হল তিনটা পিয়াজ
আৰু এইপিনে অকণমান মই চব্জি লৈছোঁ এয়া ৰঙালাও মই বাকলিটো গুচাই দিয়া নাই একেবাৰে সেউজীয়া হৈ আছে সেইকাৰণে তেনেকৈ দিছোঁ আৰু এইপিনে আছে দুটা সৰু আলু কাটি লৈছোঁ আৰু ইয়াতে আছে 2 পিচ আদা আৰু এয়া কেঁচা জলকীয়া 4টা আপোনালোকে যদি বেছি জ্বলা খায় বেছিকৈ দিব পাৰে গতিকে এইখিনি গোটেই ইনগ্ৰিডিয়েণ্ট মই কাটি লওঁ থেতেলি লওঁ পিচ কৰি লওঁ তাৰপিছত মই আপোনালোকক দেখাওঁ আৰু মেইন ইনগ্ৰিডিয়েণ্টটো এইপিনে ফিছ প্ৰথমতে মই মাছ কেইপিচ অকণমান বইল কৰি লম ইয়াৰ লগত মই অলপ আদা নহৰু দি দিছোঁ তেতেলিটো আদা নহৰুখিনি যাতে মাছৰ ভিতৰত যে ফ্লেভাৰটো ধুনীয়াকৈ সোমায় আৰু এইখিনি মই ঢাকনি দি অলপ সময় বইল হ'বলৈ দিম এইখিনি প্ৰায় 5 মিনিটমান সময় বইল হোৱাৰ পিছত আমি ঢাকনি খুলি চাম 5 মিনিট হৈ গ'ল মই এতিয়া মাছখিনি চাই লওঁ এয়া মাছখিনি বইল হৈ গৈছে এতিয়া মই এইখিনি নমাই থম প্ৰথমতে গেছটো নমাই দিওঁ ইয়াৰ পিছত পানীৰ পৰা মাছ কেইপিচ উলিয়াই ল'ম এয়া চাওক মাছ কেইপিচ খুব ধুনীয়াকৈ বইল হৈ গৈছে এতিয়া মই গোটেইখিনি ইনগ্ৰিডিয়েণ্ট একেলগে মিহলি কৰি ল'ম এতিয়া মই প্ৰথমে আলু ৰঙালাও এইখিনি বিলাহী সৰুকৈ কাটি লোৱা পিঁয়াজখিনি আৰু থেতেলি লোৱা আদা নহৰুখিনি আৰু ইয়াৰ কেঁচা জলকীয়া অলপ থেতেলি লৈছোঁ আৰু ইয়াৰ পিছত দিম মই এয়া 1 চামুচ নিমখ এতিয়া মই গোটেইখিনি ভালদৰে মিহলি কৰি ল'ম এতিয়া এই গোটেইখিনি ইনগ্ৰিডিয়েণ্ট মই অলপ পানী দি বইল হ'বলৈ দিম এয়া পানী একদম ইজি প্ৰচেছ কোনো কষ্ট নাই কেৱল কাটিলে হ'ল আৰু গোটেইখিনি মিহলি কৰি আমি বইল হ'বলৈ দিলে হ'ল এতিয়া মই এইখিনি বইল হ'বলৈ দিম মই গেছটো জ্বলাই দিলোঁ এতিয়া মই ঢাকনি মাৰি 5 মিনিটমান সময় বইল হ'বলৈ দিম তাৰপিছত চাম 5 মিনিট হৈ গ'ল এতিয়া মই ঢাকনি গুচাই চাম এইখিনি সিজিছে নে নাই এতিয়া মই ইয়াত দি দিম সিজাই থোৱা মাছখিনি মাছখিনি অলৰেডি বইল হৈ আছে গতিকে মই এতিয়া বেছি লাৰি নাথাকোঁ এনেকৈ দিম আৰু ইয়াত ওপৰত দিম ধনিয়াখিনি এতিয়া গোটেইখিনি পুৰা ঢাকনি মাৰি 5 মিনিটমান সময় বইল হ'বলৈ দিম তেতিয়া আলুখিনি ভালদৰে বইল হৈ যাব দেখিবলৈ খুব ধুনীয়া হৈছে চাওক আলুটো সিজিছেনে মই চাই লওঁ আলুটো ধুনীয়াকৈ সিজি গৈছে আলু সিজিছে মানে এইখিনি হৈ গৈছে আৰু এইবিলাক বেছি মই লৰাই নাথাকোঁ কাৰণ মাছখিনি ভাঙি যাব বেছি যদি লৰাই থাকোঁ
এয়া চাওক মোৰ বইল ফিছ একদম ৰেডি তো ফ্ৰেণ্ডছ মই বইল ফিছ বনালোঁ আৰু এতিয়া খাম কেনেকুৱা হৈছে আপোনালোকক জনাই আছোঁ কাৰণ জিভাৰ পানী পৰি আছে যিটো ফ্লেভাৰ ওলাইছে খাওঁ খাওঁ লাগি আছে একদম এতিয়া খাওঁ আৰু চাব এয়া ভাত লৈছোঁ এয়া ফিছ দেখাতো ভালে লাগে গ্ৰেভি টাইপ বেছি জোল কৰা নাই এইটো লৈছোঁ নিজৰ লগতে হালধি দিছে মই ক'লো বেয়া পিছ হালধিটোৱে তোমাৰ কাৰণে দিছোঁ খৰটোৱে মেইন তো ফ্ৰেণ্ডছ পুৰা খালোঁ একদম মজা লাগিছে খাই টেষ্টি হৈছে বহুত ভাল লাগিছে আজিলৈ ইমানে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত টেক কেয়াৰ বাই বাই